নমস্কাৰ বন্ধুসকল, জীৱনৰ নতুন পাঠ নিউ লাইফ লেসন ইউটিউব চেনেলত আপোনালোকক সাদৰ সম্ভাষণ জনাইছোঁ। যিসকল বন্ধুৱে ধনী মানুহ হোৱাৰ বাসনা পুহি ৰাখিছে মনত, তেখেতসকলে মোৰ ভিডিঅ'টো চাব। চিন্তা আৰু চিন্তন একেটা মুদ্ৰাৰ দুটা পিঠি। চিন্তাই মানুহক মৃত্যুৰ মুখলৈ আগবঢ়াই নিয়ে, চিন্তনে মানুহক মহান সজায়। বিষয়টো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আপুনি চিন্তা কৰিব বিচাৰে নে চিন্তন কৰিব বিচাৰে? আপুনি আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লওক, নিজৰ গন্তব্য পথ বিচাৰি লওক, লক্ষ্য প্ৰাপ্তিৰ কাৰণে নিৰন্তৰে প্ৰয়াস কৰি থাকক। অৱশ্যে মনত ৰাখিব, আপোনাৰ লক্ষ্য ঈশ্বৰৰ মনোমত হ'ব লাগিব, জীৱকুল আৰু মানৱ জাতিৰ কল্যাণকাৰক হ'ব লাগিব। তাৰ পিছত কৰ্মত ব্ৰতী হওক, সফলতা আপোনাৰ কাৰণে অপেক্ষা কৰি আছে। আপুনি পৰমাত্মাৰ আহ্বান অনুভৱ কৰিব পাৰিলে আত্মবিশ্বাসী আৰু সামৰ্থ্যৱান হ'ব পাৰিব, যাৰ ফলস্বৰূপে আপুনি আপোনাৰ লক্ষ্যত উপনীত হোৱাত সহজ হ'ব। ঈশ্বৰেও সেই লোকসকলক সহায় কৰে, যি নিজৰ অনুকূলে নিজৰ লক্ষ্য নিৰ্ণয় কৰে। ঈশ্বৰত নিজকে সমৰ্পণ কৰি কওক, মোৰ জীৱনৰ জৰিয়তে তোমাৰ ইচ্ছা জাগ্ৰত কৰা প্ৰভু। বাইবেলত উল্লেখ আছে, এজন শ্ৰেষ্ঠ ব্যক্তিয়ে পদচালন ঈশ্বৰৰ জৰিয়তে নিৰ্ধাৰিত মাৰ্গত চলে। যি ঈশ্বৰৰ লগত আছে তেওঁ নিজৰ লক্ষ্যত সদায় সফল হৈছে। বৰ্তমান সময়ক মহত্বপূৰ্ণ মানি জীৱন যাপন কৰক, কাৰণ অতীত অতীত হৈ যায় আৰু ভৱিষ্যতৰ কোনো ঠিকনা নাই। যি কৰিব লগা আছে বৰ্তমান ক্ষণতেই কৰিব লাগে। কালিলৈৰ বাবে এৰি নিজৰ মূল্যৱান সময় নষ্ট নকৰিব। আজিৰ কাম আজিয়ে সমাপন কৰক, তাৰ পিছত জগতখনকে শাসন কৰক। এনেকেই কোৱাৰ তাৎপৰ্য হ'ল যে আপুনি অতি সোনকালে আপোনাৰ লক্ষ্যৰ ফালে অগ্ৰসৰ হ'ব লাগিব, কাৰণ সময়ে কাৰোৰে বাবে অপেক্ষা কৰি নাথাকে। এতিয়া আপোনালোকক শ্বেক্সপিয়েৰৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী শুনাওঁ। নিচেই সৰুকালতে শ্বেক্সপিয়েৰৰ দেউতাকৰ মৃত্যু হ'ল। তেওঁৰ কান্ধত পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব পৰিল। শ্বেক্সপিয়েৰে পৰিয়ালটো কেনেকৈ চলাব উপায় বিচাৰিব ধৰিলে। বহুত বিচাৰ খোচাৰ কৰি এটা নাটক কোম্পানীত ঘোঁৰা চোৱা চিতাৰ কাম এটা যোগাৰ কৰি ল'লে। তেওঁ নিজৰ মনক সান্তনা দিবৰ কাৰণে সদায় সময় পালেই বাইবেল পঢ়িবলৈ লৈছিল। এদিন তেওঁৰ বাইবেলত লিখা থকা এটা বাক্যত দৃষ্টি আবদ্ধ হ'ল। বাক্যটো এনেধৰণৰ, কোনো কামেই সৰু বা ডাঙৰ নহয়। যি দায়িত্ব পাইছা সেইটোক নিষ্ঠাৰে আৰু গভীৰ বিশ্বাসেৰে সম্পাদন কৰা। সফলতা তোমাৰ ভৰিত স্পৰ্শ কৰিব, কাৰণ কঠিন পৰিশ্ৰমেই সফলতাৰ চাবিকাঠি। এই বাক্যৰ পৰা তেওঁ বহুত প্ৰেৰণা আৰু শক্তি পায়। ঘোঁৰা প্ৰতিপালন কামটো মনোযোগেৰে সম্পাদন কৰে। আজৰি সময় পালে তেওঁ কিতাপ পঢ়ে। এদিন নাটক কোম্পানীৰ মালিকে শ্বেক্সপিয়েৰক কিতাপ পঢ়ি থকা অৱস্থাত দেখা পায়। তেওঁ অনুভৱ কৰে যে শ্বেক্সপিয়েৰৰ পঢ়া-শুনাত আগ্ৰহ আছে। শ্বেক্সপিয়েৰে নাটক চাবলৈ বহুত ভাল পাইছিল। এদিন মালিকে নাটকৰ পাণ্ডুলিপিৰ কিছু অংশ ভালদৰে লিখিবলৈ শ্বেক্সপিয়েৰক ক'লে। তেওঁ ধুনীয়াকৈ লিখি মালিকৰ হাতত তুলি দিয়াত মালিক আনন্দিত হ'ল। এই নাটকৰ অংশবোৰ লিখি দিয়াৰ কামটো নিয়মীয়াকৈ কৰাৰ দায়িত্ব শ্বেক্সপিয়েৰে লাভ কৰিলে। এনেকৈয়ে শ্বেক্সপিয়েৰে নিজাকৈ নাটক লিখাৰ কামো হাতত দিলে। এদিন তেওঁ লিখা নাটক এখন কিছু অংশ মালিকক চাবলৈ দিলে। নাটক কোম্পানীৰ মালিকে পিঠিত হাত বুলাই ক'লে, তুমি বহুত ভাল কাম কৰিছা। নাটকখন সম্পূৰ্ণ কৰা। ভাল হ'লে আমাৰ নাটক কোম্পানীৰ মঞ্চত পৰিৱেশন কৰিম। যথাসময়ত প্ৰথম নাটক লাভছ লেবাৰ্ছ অন পৰিৱেশন কৰা হ'ল। দৰ্শকৰ দ্বাৰা অভূতপূৰ্ব সঁহাৰি আহিল। চাৰিওপিনৰ পৰা প্ৰশংসা আহিবলৈ ধৰিলে। এনেকৈয়ে নাট্যকাৰ ৰূপে শ্বেক্সপিয়েৰ খ্যাতিমান হ'ল। ইংৰাজী ভাষাৰ শ্ৰেষ্ঠ সাহিত্যিক ৰূপে আজিও তেওঁক মান্য কৰা হয়। কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস, একাগ্ৰতা আৰু নিজৰ প্ৰতিভাৰ বলত শ্বেক্সপিয়েৰে অভাৱনীয় সফলতা, মান সন্মান, ধন সম্পত্তিৰ গৰাকী হ'ব পাৰিলে। এই কাহিনীৰ পৰা নিশ্চয় আপুনি অনুপ্ৰেৰণা লাভ কৰিছে। আপুনি বিনম্ৰতা, আনুগত্যশীলতা, কামৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি,
কষ্ট সহিষ্ণুতা গুণ আয়ত্ত কৰিব লাগিব। আপোনাক সহায় কৰিবৰ কাৰণে আমাৰ এয়া প্ৰণালীবদ্ধ প্ৰয়াস। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আনতকৈ আগতে ভিডিঅ'টো চাবৰ কাৰণে নটিফিকেশ্যনৰ সেই টিলিঙাটো টিপি দিব। জয় আই অসম। ধন্যবাদ।